ডুমডুমাৰ একমাত্ৰ ছবিগৃহ নিউ অৰোৰাত জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে কথা ছবিখন আদৰাৰ প্ৰস্তুতি ৩১ অক্টোবৰত সমগ্ৰ ৰাজ্যত শুভমুক্তি হ'ব বহু প্ৰত্যাশিত চিনেমা ৰৈ ৰৈ বিনালে জুবিন গাৰ্গৰ জীৱন্ত কালৰ শেষৰখন কথা ছবি ৰৈ ৰৈ বিনালে শুভমুক্তিৰ আগতেই সমগ্ৰ ৰাজ্যত খলকনিৰ সৃষ্টি কৰিছে সমান্তৰালভাৱে অসমৰ প্ৰত্যেকটো ছবিগৃহত আগতীয়াকৈ টিকট বিক্ৰী হৈ ইতিমধ্যে হাউচফুল হৈছে আৰু অসমীয়া ছবি জগতত ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে ডুমডুমাটো সোমবাৰৰ পৰা নিউ অৰোৰা চিনেমা হলত আগতীয়াকৈ টিকট দিয়াৰ ব্যৱস্থা কৰিছে টিকটৰ দাম কোনো ধৰণৰ হাল হলনি নকৰাকৈ অসমৰ প্ৰাণৰ শিল্পী অমৃতকণ্ঠ জুবিন গাৰ্গৰ জীৱনৰ শেষ অভিনয় কৰা বহু প্ৰত্যাশিত ৰৈ ৰৈ বিনালে চিনেমাখন শুভমুক্তিৰ দিনাৰে পৰা 4টা দৰ্শনীৰে ৰাইজলৈ উৎসৰ্গিত কৰিবলৈ সাজু ডুমডুমাৰ নিউ অৰোৰা চিনেমা হল আমি প্ৰথমতেই আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ ইয়াৰ লগে লগে আমি ডুমডুমাবাসী ৰাইজক জনাবলৈ পাই আমি আনন্দিত যে সমগ্ৰ অসমৰ লগতে অহা ৩১ অক্টোবৰ তাৰিখে আমাৰ ডুমডুমাৰ নিউ অৰোৰা চিনেমা হলতো জুবিন গাৰ্গৰ অন্তিমখন কথাছবি ৰৈ ৰৈ বিনালে কথাছবিখনৰ শুভমুক্তি আৰম্ভ হ'ব আৰু সেই দিনটোৰ পৰাই ইয়াত প্ৰতিদিনে 4টাকৈ দৰ্শনীৰ ব্যৱস্থা কৰা হৈছে ৰাতিপুৱা 10:30 বজা দিনৰ 1:30 বজা বিয়লি 4:30 বজা আৰু নিশা 7:30 বজাত এই 4টা দৰ্শনীৰ ব্যৱস্থা কৰা হৈছে ইয়াৰ লগে লগে আমি এটা কথা আপোনালোকক জনাব বিচাৰিছোঁ যে ইয়াত আমি অহা কাইলৈ দিনৰ 11 বজাৰ পৰা আগতীয়াকৈ আমি ইচ্ছুক দৰ্শকক আমি আগতীয়াকৈ প্ৰৱেশ পত্ৰ অৰ্থাৎ টিকেট সংগ্ৰহ কৰাৰ আমি এটা ব্যৱস্থা কৰিছোঁ যিসকল দৰ্শকে এই টিকেট আগতীয়াকৈ সংগ্ৰহ কৰিব বিচাৰে তেওঁলোকে আমাৰ এই টিকট ঘৰৰ পৰা আগতীয়াকৈ প্ৰতিদিনৰ তেওঁলোকে নিজৰ ইচ্ছা অনুসৰি তেওঁলোকে টিকেট সংগ্ৰহ কৰিব পাৰিব